हेलो एवरीवन मैं फौजी वाइफ प्रणीता आज आन एटा भिडिओ লৈ আহিছো আপোনালোকলৈ আজি মই গৈছিলো কেন্টিনত আৰু কেন্টিনৰ পৰা অহা টাইমত মই গৈছিলো নাৰ্সাৰীত ইয়াতে আমাৰ ইয়াতে কমপ্লেক্সত যেটো নাৰ্সাৰী থাকে মই তাতে গৈছিলো আৰু নাৰ্সাৰীৰ পৰা মই মানে ফুল গছ আনিম বুলি গৈছিলো বাট মই যেটো বিচাৰিছিলো হেতু পোৱা নাই বাকি মই হেকাৰণে বেছি তাত ওয়েট কৰা নাই আৰু নাৰ্সাৰীৰ পৰা একো মানে জিবিলাক মোক যেটো লাগিছিল মানে হেতু মই পোৱা নাই তাৰ পিছত মই তাৰ পৰা আহে গলো আৰু আগৰ ভিডিওটোত কোনোবাই কমেন্ট কৰিছে যে আপুনি ক'ত থাকে তো মই আপোনালোকক সবৰে আগত সৰি কম কাৰণ কিয়নো মোৰ মানে আৰ্মি ওয়াইফ হিচাপত হেতু আমাৰ ৰুল নাই যে লোকেশনটো কোৱা সোশ্যাল মিডিয়াত হেকাৰণে মই ক'ব নোৱাৰো তো মই এটা কথাই ক'ব বিচাৰো যে মই এনেকুৱা এটা ঠাইত থাকো যেটো ইন্ডিয়াৰ ভিতৰত সবতকে বেছি পপুলেশন হয় মই তাত থাকো আৰু ইয়াতকে বেছি মই ক'ব নোৱাৰো কাৰণ ফৌজি ওয়াইফ হিচাপত এটা ৰুল আছে বেলেগৰটো নাজানো বাট আৰ্মি বুলি বহুত কিবা কিবি ৰুল আছে হেকাৰণে মই মানে সোশ্যাল মিডিয়াত ক'ব নোৱাৰো তো সৰি সবৰে আগত মই ক'ব বিচাৰো বেয়া নাপাব বস্তু লৈ কিনে আহিলো ঘৰত এয়া চাব পাৰে আপোনালোকে তো মই বেছি বস্তু আনা নাই ঘৰৰ যিমানখিনি বস্তু লাগে বুলি হেখিনি লৈ আহিছো মই আৰু মানে বেছি একো নাই আৰু যিমান পাৰো হিমানে আৰু মই ওচৰতে গৃহিণী আছে গৃহিণীৰ পৰা মই কিছুমান দাল আৰু মানে আটা হেবিলাক লৈ আহিছিলো এইবিলাক গৃহিণীৰ পৰা ঠিক বুলি ভাবো মই আৰু কোন মানে ফৌজি ওয়াইফ আছে আপোনালোকে নিশ্চয় গম পায় যে আমাৰ কমপ্লেক্সত গুটেইখিনি বস্তু পোৱা যায় কেন্টিনৰ পৰা নাৰ্সাৰীৰ পৰা আৰু গৃহিণীৰ পৰা সবজিৰ পৰা গুটে ইলেক্ট্ৰিকৰ যি বস্তু লাগে আৰু গুটেইখিনি বস্তু পোৱা যায় তো মই ইমানখিনি লৈ আহিছো আজি খোৱা বস্তু মেগী আৰু চকোস তাৰপিছত ঘি তেল সাৰ্ফ সাবুন যিবিলাক লাগে আৰু তেল আপোনালোকে জানে ঘৰৰ ইউজ কৰাৰ কাৰণে হেবিলাকে লৈ আহিলো মই কমেন্ট কৰিব মই কিহৰ ওপৰত ভিডিও বনাও ফৌজি ওয়াইফ হিচাপত মই যিমানখিনি জানো বা মই যিমানখিনি পাৰো আপোনালোকক দেখুৱাব কাৰণে মোৰ ব্লগ বিলাকত মোৰ ডেইলি লাইফ ষ্টাইল হেবিলাক মই আপোনালোকলৈ লৈ আহিম আৰু মই নেক্সট ভিডিও কিহৰ ওপৰত বনাম আপোনালোকে নিশ্চয় কমেন্ট কৰিব আৰু মই অহা কালি মই এটা ভিডিও লৈ আহিম আৱা চেণ্টাৰৰ ওপৰত আমাৰ আৱা চেণ্টাৰত কি শিকোৱা হয় আৰ্মি ওয়াইফ বিলাকত আৰু কি তাত ট্ৰেইনিং দিয়া হয় মই হেবিলাকৰ ওপৰত এটা ভিডিও লৈ আহিম আৰু আৱা চেণ্টাৰ বিলাকত যে আছে কি কোৰ্স বিলাক থাকে মই হেতুও কম আপোনালোকক আৰু তাত কিমান পইচা লাগে মই হেতুও কৈ দিম এন্ড থ্যাংক ইউ সো মাচ লাষ্ট লৈকে ভিডিও চোৱাৰ কাৰণে বাই বাই থ্যাংক ইউ